হেঙুলীয়া ভাষত উতলোৱা মণ্ডলীচা তুমি জানো আহিবা মোৰ প্ৰণয়ৰ ৰিহাৰ্চেলৰ পৰা আহি আছো তাই বৰ্জ তাৰপিছত আৰু এতিয়া ক'লৈ গৈ আছোঁ কৈ দিয়া আকৌ এতিয়া আমি অমৃতা গগৈক চাবলৈ গৈ আছোঁ মানে আমি আনকালে য'ত ৰিহাৰ্চেল কৰোঁ তাতে মানে এতিয়া আমি ছাৰৰ ওচৰলৈ আহিছিলোঁ ছাৰহঁতৰ ঘৰলৈ আহিছিলোঁ মানে ছাৰে মাতি এতিয়া গৈ আছোঁ আৰু ফোন কৰিলোঁ বোলে ফোন কৰিলোঁ মা আছে মানে মায়ে ক'লে বোলে তাৰ পালেহি বুলি কৈছে আমি এতিয়া দুইজনী টিকটিকে আহিছোঁ আৰু মানে পূৰা টমটম পালে টমটমতে উঠি দিম আৰু হ'ব আৰু আকৌ দেখা পাওঁ এখন তিতাবৰ ষ্টেডিয়াম কিমান কেনেকুৱা হৈছে প্ৰিয়ংকা একদম অমিতাক চাবলৈ মানে এক্সাইটেড হৈ আছে আৰু গোটেইজনী একদম ফেফাই জোফাই অৱস্থা নাই ছোৱালী মানুহ ধেৰ চাগে ওপৰত হৈ আছে ৰিহাৰ্চেল আহিছে চেনেলটো খুজাবনে সমান চলিছে ভাল নিমিলে সিহঁতক ভাল লাগিছে এইফালে গৈ আছোঁ
ঘৰ পাইছোঁগৈ আৰু এতিয়া ঘূৰি আহিছোঁ আকৌ মানে যাব লাগিব আৰু 5টা বজাত যাম আৰু আকৌ এই ভিডিঅ' ইমানে আছিল কেনেকুৱা লাগিলে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ